সকলো ভালে থাকক নতুন বছৰটো ভালে ভালে আৰম্ভ হওক আমি এয়া আজি পিকনিক কাৰণে আহিছোঁ লখিমপুৰ পুখুৰীৰ পাৰ এৰা আমি গোটেই ফেমিলি আহিছোঁ এইবিলাক চব আছে এতিয়া জাষ্ট আহি পাইছোঁ আৰু আৰম্ভ হ'ব আমাৰ অলপ দেৰিকৈ পিকনিক এতিয়া আমাৰ কাম চাম চলি আছে এয়া আৰু বাকীবোৰ দেখুৱাই যাম আপোনালোকে চাব হেপী নিউ ইয়েৰ এয়া আমাৰ এইবিলাক সৰু সৰু ছোৱালীবিলাক এইবিলাক ইউটিউবত যাব কিন্তু ভিডিঅ' এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ আছে ব্ৰেড বাটাৰ কণী তাৰপাছত যাম ব্ৰেড ৰেডি এতিয়া আমি আছোঁ লখিমপুৰ পুখুৰীৰ পাৰত এইবিলাক আমাৰ চব ঘৰৰ মানুহ আপোনালোকক অলপ পৰিৱেশটো দেখুৱাই দিওঁ দৰঙৰ এইটো লখিমপুৰ পুখুৰী বহুত প্ৰকাণ্ড পুখুৰী চাওক এইটো পাৰৰ পৰা সেইটো পাৰলৈকে মনি নাপায় আৰু এই পুখুৰীটোৰ পাৰতে গোটেই মানুহবিলাকে পিকনিক খাবলৈ আহিছে মোবাইল যিহেতু জুম কৰিবলৈ ইমান নোৱাৰি কিন্তু পুখুৰীটো বহুত ডাঙৰ আৰু বহুত দূৰত আছে এটা সুন্দৰ পৰিৱেশ পুখুৰীৰ পাৰত ক'ৰ পৰা আহিছা হেই মাছে ভাল এয়া নতুন বছৰত একদম চিনিয়ৰ পাৰ্টি আহিছে নিমখ বেছিকৈ দিব না অলপ ভাল লগা হকে অলপ নিমখ বেছিকৈ দি মাত্ৰ নিমখ দুটাকৈ দিলানে এই দূৰত আমাৰ খানা ৰেডি হৈ গ'ল খানা কেনেকুৱা হৈছে ৰাইজসকল মজা ন এয়া ভেৰাইটিজ আইটেম কেনেকুৱা ভাল হৈছেনে ভাল লাগিছে নাই 1 জানুৱাৰী লাগিছেনে একদম বঢ়িয়া
আমাৰ বুঢ়া সংখ্যা সঁচাই ভাল লাগিলে বছৰৰ প্ৰথম দিন আৰু এই প্ৰথম দিনটোতে আমি গোটেই পৰিয়ালবিলাক আহিছিলোঁ ঘৰৰ পৰিয়ালবিলাক পিকনিক খাবৰ কাৰণে আহি সেইকাৰণে আপোনালোকক দেখুৱালোঁ সকলোৱে ভালে থাকক এনজয় কৰক